ছাৰবেদসকল এইখন হৈছে অসম চৰকাৰৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি 8 জুলাই 2024 তাৰিখে এই বিশেষ চিঠিখন আহিছে চিঠিখন প্ৰত্যেকখন জিলাৰে ডেপুটি ইন্সপেক্টৰ অফ স্কুল আৰু ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকললৈকে পঠাইছে চিঠিখনৰ দুখন চিঠি ৰেফাৰেন্স হিচাপে পঠাইছে 23/6/2024 তাৰিখৰ এখন চিঠি ৰেফাৰেন্স আৰু 6/7/2024 তাৰিখৰ এখন চিঠি ৰেফাৰেন্স হিচাপে এই চিঠিখন পঠোৱা হৈছে চিঠিখনৰ বিষয়বস্তুটো হৈছে ফিন এছামত বিশেষ কিছু ডাটাৰ কেপচাৰ কৰা সম্পৰ্কে এই চিঠিখন পঠোৱা হৈছে এতিয়া যেহেতু চিঠিখন ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকললৈকে পঠোৱা হৈছে গতিকে চিঠিখন এলপি আৰু এমই স্কুলৰ ৰেগুলাৰ শিক্ষকসকললৈকে পঠোৱা এখন বিশেষ চিঠি অৰ্থাৎ এই চিঠিখনৰ জৰিয়তে যিসকল এলপি আৰু এমই স্কুলৰ ৰেগুলাৰ শিক্ষক আছে সেই শিক্ষকসকলক সামৰি লোৱা হৈছে এতিয়া এই চিঠিখনৰ জৰিয়তে কোৱা হৈছে যে কি উইথ ৰেফাৰেন্স টু দা সাবজেক্ট cited above I am to enclose here with a copy of letter received from Commissioner and Secretary to the Government of Assam Finance Department Dispur Guwahati 6 and Project Director AS CFMF regarding capturing information of employees in Fin Assam portal অর্থাৎ ইতিমধ্যে আমি গম পাইছো যে কি Fin Assam portalত কিছু বিশেষ তথ্য আপলোড কৰিবৰ কাৰণে দিয়া হৈছে বা আপডেট কৰিবৰ কাৰণে দিয়া হৈছে আৰু এই তথ্যখিনি আপডেট কৰাৰ কাৰণে এই চিঠিখন আহিছে আৰু এই তথ্যখিনি আপডেট কৰাৰ ক্ষেত্ৰত শিক্ষকসকলে যদি কিবা অসুবিধা পাইছে তাৰ কাৰণে এটি হেল্পলাইন নাম্বাৰ দুটি ইমেইল দিয়া হৈছে শিক্ষকসকলক এইখিনি ব্যৱহাৰ কৰিবৰ কাৰণে কোৱা হৈছে আৰু ইয়াৰ কাৰণে এটি লাষ্ট ডেট ধৰি দিয়া হৈছে আৰু লাষ্ট ডেটটো ধৰাৰ উপৰিও ইয়াতে কোৱা হৈছে যে কি এই তথ্যখিনি কামখিনি কৰাৰ পিছত কি কৰা হ'ব ফ্ৰিজ কৰি দিয়া হ'ব এই সিস্টেমটো ফ্ৰিজ কৰি দিয়াৰ পিছত কিন্তু শিক্ষকসকলে কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব আৰু এডিট কৰিব লাগিলে শিক্ষকসকলে বিশেষ পাৰমিশন লৈ বা লিখিতভাৱে ফাইনেন্স ডিপাৰ্টমেণ্টত গৈ তেওঁলোকে কি কৰিব লাগিব এই তেওঁলোকে কামখিনি কৰিব লাগিব কিন্তু গতিকে ফ্ৰিজ কৰাৰ আগতে যদি তেওঁলোকৰ কিবা এডিট কৰিব লগিয়া আছে এডিট কৰিব পাৰিব এটা লাষ্ট ডেটটো দিয়া হৈছে দি প্ৰসেস ইজ টু বি কমপ্লিটেড লেটেষ্ট বাই 15/7/2024 অৰ্থাৎ জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত এই কামখিনি কৰিব লাগিব আৰু এই পেৰাগ্ৰাফটোত এই কথাটো লিখি দিয়া হৈছে যে কি জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত যদি তেওঁলোকে কামখিনি নকৰে আৰু তাৰ ভিতৰত যদি স্যালাৰি যেটা প্ৰিপাৰেচন হ'ব স্যালাৰি প্ৰিপাৰেচন হোৱাৰ ক্ষেত্ৰত যদি এই কৈছে যে কি which salary preparation in Fin Assam will be blocked for defaulter employees and DDU will be held personally responsible for the same অৰ্থাৎ ইয়াতে যদি মানে কিবা কাৰণত ব্লক হৈ যায় যেতিয়া তেওঁলোকে স্যালাৰি প্ৰিপাৰেচন কৰিব স্যালাৰি প্ৰিপাৰেচন কৰাৰ সময়ত যদি Fin Assamৰ এই সিস্টেমটো ব্লক হৈ যায় বা দৰমহাৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেতিয়া হলে সেই কৰ্মচাৰীসকল পাৰ্সোনেলি ৰেসপন্সিবল হ'ব আৰু ডিডিউ কথাও ইয়াতে উল্লেখ কৰা হৈছে গতিকে ছাৰবাইদেউসকল আপোনালোকে সময় থাকোতে এই কামখিনি কৰক আৰু এপ্ৰুভ কৰিব লাগিব ডিডিউ গতিকে ডিডিউক ইয়াতে সামৰি লোৱা হৈছে ডিডিউ ইয়াতে এপ্ৰুভ কৰিব লাগিব আৰু এমপ্লয়ি সকলে এটো এন্ট্ৰি কৰিব লাগিব গতিকে ইয়াৰ পিছত এটা কাম কৰিব কাৰণে দিয়া হৈছে 16/7/2024 তাৰিখে এটি একচন টেকন ৰিপৰ্ট কি কৰিব লাগিব পঠাব লাগিব হেতু অফিচৰ ফালৰ পৰা পঠাব গতিকে এটি বিশেষ কথা ভিডিওটো যদি এখিনি কথা কলো অৰ্থাৎ 15/7/2024 তাৰিখৰ ভিতৰত আপোনালোকে এই কামখিনি যেনেকে নহক কৰিব লাগিব ধন্যবাদ সদা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব